পুয়া জাগে তোমার কথা ভাবি তোমার এই নরমারে না জানো তুমি থাকা না জানো মই কোন থাকো জানো বা সকলে মঞ্চটি আমি মুকলি কৰি দিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। বাইদেউ প্লিজ, বাইদেউ প্লিজ। আমাৰ কৰ্মকৰ্তাসকলক আমাৰ সকলোকে মঞ্চটি মুকলি কৰি দিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি আমাৰ মাজত সৌভাগ্য যে চৰাইদেউ যুৱ সমাজ, সোণাৰী মহাবিদ্যালয়, সোণাৰী বাণিজ্য মহাবিদ্যালয় আৰু সোণাৰী বাকী ৰাইজৰ উদ্যোগত আমাৰ সৌভাগ্য হৈছে যে আমি যতীন বৰাৰ পৰিচালিত ৰত্নাকৰ অসমীয়া চলচ্চিত্ৰখনৰ আজি প্ৰচাৰৰ বাবে আমাৰ মাজত আহি উপস্থিত হৈছে। এয়া আপোনালোকৰ লগত আমাৰ সকলোৰে চিনাকি সকলোৰে হিয়াৰ আমঠু অসমীয়া বোলছবি জগতৰ অসমৰ যতীন বৰা। সেই আপোনালোকৰ মাজত যতীন বৰা আৰু আমাৰ সকলোৰে পৰিচিত আমাৰ মৰমৰ বাইদেউ বৰকাৰণী বিষয়া বাইদেউ অৱনীতা শৰ্মা বৰা বাইদেউ আমাৰ মাজত উপস্থিত হৈছে। আমাৰ মাজত উপস্থিত হৈছে পদ্মৰাজ গোস্বামী ডাঙৰীয়া, আমি তেওঁকো আদৰণি জনাইছোঁ। আমাৰ মাজত উপস্থিত হৈছে চন্দিকা বৈশ্য ডাঙৰীয়া, তেওঁকো আমি উপস্থিত জনাইছোঁ। আৰু মানৱজ্যোতি আমি আদৰণি জনাইছোঁ। আৰু লগতে আমি আমাৰ মাজত উপস্থিত হৈছে সোণাৰী মহাবিদ্যালয় সন্মানীয় আমাৰ অধ্যক্ষ মহোদয় আৰু সোণাৰী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়কো আমি আদৰণি জনাইছোঁ। ইয়াৰ পিছতে আমি আমাৰ প্ৰথমতে আমাৰ মৰমৰ শ্ৰদ্ধা জনাব বিচাৰিছোঁ। আমাৰ মাজত আহি টিম ৰত্নাকৰৰ পিনৰ পৰা যতীন ৰত্নাকৰ আমি আমাৰ মৰম জনাব বিচাৰিছোঁ। এখন
লগতে সোণাৰী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় আৰু দেৱতাৰ অনুৰোধ জনাইছোঁ। ৰত্নাকৰৰ অভিনেত্ৰীসকলে পৰিচিত বৰকাৰণী বিষয়া বাইদেউক আমি আমাৰ মৰম জনাব বিচাৰিছোঁ। এখন শৰাই এখন গামোচাৰে তেওঁক আদৰণি আৰু আমাৰ মৰম জনাব আমাৰ দেৱকুমাৰ গুপ্তা চৰাইদেউ যুৱ সমাজৰ তৰফৰ পৰা আৰু সোণাৰী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সন্মুখলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ভূপেন শইকীয়াক মই আমাৰ তৰফৰ পৰা মৰম জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ তৰফৰ পৰা এখন বিমান ব্যৱস্থাৰে আমাৰ মৰম জনাব বিচাৰিছোঁ। বৰ্মা গোস্বামী সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু মই বিশাল বিশাল ভূষণ আমি এখন প্ৰদান কৰিছে। যিহেতু আপোনালোকে পাব কিছু সময় মঞ্চটো মুকলি কৰি দিবলৈ অনুৰোধ জনাইছোঁ। প্ৰাঞ্জল গগৈক অনুৰোধ জনাইছোঁ। আমাৰ অনুষ্ঠানটো যিহেতু আমি সকলো কৰিছোঁ আৰু আমাৰ যিসকল সদায় ছাত্ৰ ছাত্ৰী আমাৰ মৰমৰ ভাইটি ভণ্টিসকল আছে, আমাৰ যুৱ সমাজ সোণাৰী মহাবিদ্যালয় সোণাৰী বাণিজ্য মহাবিদ্যালয়ৰ কৰ্মকৰ্তাসকল আছে, প্লিজ আপোনালোকক তললৈ যাওক। আমাৰ অনুষ্ঠানটো আমাৰ পৰিচালনা কৰাত কিছু অসুবিধা হোৱাৰ বাবে ইয়াৰ পিছতে আমি চয়নিকা বৈশ্য আপোনালোকৰ মাজত চিনাকি কৰিব বিচাৰিছোঁ। জড়িত হৈ আছে, তেওঁলোকক মৰম যাচিব বিচাৰিছে। প্ৰথমতে যতীন মৰম যাচিবলৈ মই কৌশিক গগৈক অনুৰোধ জনাইছোঁ। বৰখাৰণী বাইদেউক আমাৰ তৰফৰ মৰম জনাব প্ৰশান্ত দত্ত। নৱনীতা শৰ্মা বৰা বাইদেউক সম্বৰ্ধনা জনাব অভিনৱ কলিতা। দেৱাশীষ বৰুৱা। মানৱজনীক আমাৰ মৰম জনাব মৃন্ময় বৰাক আমি সন্মুখলৈ আশীৰ্বাদ জনাইছোঁ। চয়নিকা বৈশ্যক সম্বৰ্ধনা জনাব অমিত দত্ত। ইয়াৰ পিছতে সোণাৰী মহাবিদ্যালয় পৰা হয় তেওঁলোকৰ ছাত্ৰ পঢ়াৰ তৰফৰ পৰা মৰম জনাব বিচাৰিছে। তেওঁলোকক মই খুব কম সময়ৰ ভিতৰত আমন্ত্ৰণ জনাইছোঁ। পল্লৱ কাকতি সাধাৰণ সম্পাদক সোণাৰী মহাবিদ্যালয় ছাত্ৰ একতা সভা, হিমান্ত হাজৰিকা, ত্ৰিবেণী বৰগোহাঁই, নয়নজ্যোতি বৰা, প্ৰসেনজিৎ গগৈ, নৱদীপ বৰা আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি
সাহিত্য মহাবিদ্যালয় আদৰণি জনাব বিচাৰিছে আমি আমন্ত্ৰণ জনাইছো প্ৰেচিডেণ্ট অংকুৰ বৰা সন্মুখলৈ আহি তৰুণ মিশ্ৰা বিশ্বজিৎ দাস অভিলেখ গগৈ মাধুৰ্য বৰুৱা ৰোহিত কুমাৰ শাহ আৰু পিংকি সিংক আমাৰ আদৰণি অনুষ্ঠান ইমানতে আমি সামৰণি জনাইছোঁ আৰু পুনৰ মই সকলোকে অনুৰোধ জনাইছোঁ আমাৰ সকলোকে হাত জোৰ কৰিছোঁ মঞ্চনী মুকলি কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ সকলোকে আমাৰ মঞ্চনী মুকলি কৰি দিবলৈ অনুৰোধ জনাইছোঁ আৰু এই আজি এই অনুষ্ঠানটি আদৰণি জনাবলৈ আমাৰ বদৰপুৰ সন্মানীয় উপসভাপতি আৰু অনুষ্ঠানটি আৰু ৰত্নাকৰৰ আজি টিম আহিছে সকলোকে আদৰণি জনাবলৈ মালিক গগৈক অনুৰোধ জনাইছোঁ আমাৰ আৰু দুজন থাকি গৈছে আমাৰ চৰাইদেউ মিচিং সমাজৰ তৰফৰ পৰা আদৰণি জনাব বিচাৰিছে প্ৰভু মিচিং সমাজ আৰু বিশাল ঘোষৰ নামটো চিঞৰি আছিলোঁ তেওঁ অনুপস্থিত থকাৰ বাবে বিশাল ঘোষক মই আমন্ত্ৰণ জনাইছোঁ চৰাইদেউ যুৱ সমাজৰ উদ্যোগত সোণাৰী মহাবিদ্যালয় আৰু সোণাৰী সমাজ কলেজৰ উদ্যোগত আমি অনুষ্ঠিত কৰিবলগীয়া আজি ৰত্নাকৰ বোলছবি জগত সকলোৱে জানে বোলছবি আজি এই প্ৰচাৰ কাৰণে আহি উপস্থিত হোৱা আমাৰ সকলোৱে চৰ্দাৰ সমগ্ৰ অসমেই নহয় সমগ্ৰ ভাৰতৰ আমাৰ চিনাকি যাক চিনাকি লৈ আমি অসমীয়া জাতিয়ে গৌৰৱ কৰোঁ বিশিষ্ট বোলছবি জগতৰ বিশিষ্ট অভিনেতা আমাৰ সকলোৱে চৰ্দাৰ আপোনালোকৰ সকলোৱে মৰমৰ মাননীয় শ্ৰীযুত যতীন বৰা ডাঙৰীয়া আমি যাক কণ্ঠৰ যাৰ আমি আসলে ভাওৰীয়াই যাৰ আসলে আমি সকলোক লৈ আমি গৌৰৱ কৰোঁ গোটেই ভাৰতবৰ্ষৰ মঞ্চ আমাৰ সকলোৱে মৰমৰ বাইদেউ বৰষাৰাণী বিষয়া বাইদেউ নৱমিতা শৰ্মা বৰা বাইদেউ পৰাগ গোস্বামী ডাঙৰীয়া মানৱ জ্যোতি আৰু চয়নিকা বৈশ্যকে প্ৰমুখ কৰি বোলছবি জগতৰ সন্মানীয় বিশিষ্ট অভিনেতা আৰু অভিনেত্ৰীসকল আমাৰ চৰাইদেউ যুৱ সমাজৰ আমাৰ কৰ্মকৰ্তা মহিদুল ইছলাম বৰা পুতুল শইকীয়া কমল আমাৰ ৰাজু সিনাকে প্ৰমুখ কৰি আমাৰ ছাত্ৰ সন্থাৰ সন্মানীয় বিশেষজ্ঞসকল এই মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ বিমল চন্দ্ৰ গগৈ ছাৰ আমাৰ সোণাৰী মহাবিদ্যালয় সোণাৰী কমাৰ্চ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ বিমল দেকে প্ৰমুখ কৰি সন্মানীয় আমাৰ শিক্ষাগুৰুসকল ছাত্ৰ ছাত্ৰীসকল সাংবাদিকসকল সকলোকে আমি চৰাইদেউ যুৱ সমাজ আৰু আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সকলোকে আমি বিশেষকৈ অতিথিসকলক আমি উষ্ম আদৰণি জনাইছোঁ আৰু আমাৰ উদ্দেশ্য আগত ৰাখি অসমীয়া বোলছবি জগতক যাতে আমি জীয়াই ৰাখিব পাৰোঁ অসমীয়া যাতে বোলছবি জগতৰ যিটো ইণ্ডাষ্ট্ৰী সেই ইণ্ডাষ্ট্ৰী যাতে আমি প্ৰসাৰভাৱে সকলোৱে যাতে আমি মৰম কৰিব পাৰোঁ তাৰ বাবে আজি যতীন দা বৰষাৰাণী বাইদেউ আজি সমন্বয় সকলো আহি উপস্থিত হৈছে আৰু সমগ্ৰ অসমৰ লগতে আমাৰ চৰাইদেউ জিলাৰ সোণাৰী এটা ঐতিহ্য আছে সোণাৰী মহাবিদ্যালয় আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ সকলোৱে যাতে আমি মৰম দিব পাৰোঁ সকলোৱে যাতে আমি মৰম বিলাব পাৰোঁ আৰু সেইকাৰণে চৰাইদেউ এটা ঐতিহ্য নাম য'ত 600 বছৰ ৰাজত্ব কৰিছিল চাউলুং চুকাফাই সমগ্ৰ অসমীয়া জাতিক হাত ভাঙি এক ৰাজ কৰিছিল আৰু সেইবাবে মই ভাবোঁ এই চৰাইদেউৰ পৰাই এই যাত্ৰা আৰম্ভ হ'ব আৰু যতীন দা আজি আহিছে মই পুনৰবাৰ বৰষাৰাণী বাইদেউ যতীন দা সমিতি সকলোকে মই আদৰণি জনাইছোঁ আৰু মই ভগৱানৰ পৰা আমি প্ৰাৰ্থনা জনাইছোঁ আমি ছাত্ৰ সন্থা পৰিয়ালৰ যুৱ সমাজৰ পৰা ভগৱানক প্ৰাৰ্থনা জনাইছোঁ খুব ভাল হওক খুব সুন্দৰ আহি অনাগত দিনবিলাকত যাতে আমাৰ অসমৰ জাতীয় জীৱনৰ সকলো ক্ষেত্ৰখনতে আমি যাতে তেওঁলোকক সদায় বিশ্বত আমি জাকত জিলিকাই দিব পাৰোঁ তাকে কামনা কৰি মই আজি আদৰণি ভাষণ সামৰণি মাৰিছোঁ ধন্যবাদ জনাইছোঁ ইয়াৰ পিছতে যিহেতু আমাৰ সকলোৱে গম পাইছে যতীন দাহঁতৰ নতুন চিনেমা আহি আছে ৰত্নাকৰ এই ৰত্নাকৰৰ প্ৰচাৰৰ বাবে তেওঁলোকক আমি তেওঁলোকৰ টিমক ৰত্নাকৰ টিমক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ সৌভাগ্য তেওঁলোক আহি আমাৰ মাজত আহি উপস্থিত হ'লি ইয়াৰ পিছতে মাইক্ৰফোনটো ৰত্নাকৰ টিমৰ আৰু ৰত্নাকৰ ছবিৰ পৰিচালক আৰু অভিনেতা যতীন বৰা দালে মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ ধন্যবাদ চৰাইদেউ যুৱ সমাজ সোণাৰী কলেজ সোণাৰী কমাৰ্চ কলেজৰ উদ্যোগত আজি কিন্তু মনটো বৰ ভাল লাগি গৈছে মানে ৰাস্তাটো এখন আমনি কৰিছিলে কিন্তু ইয়াত মানুহখিনি লগ পাই পেলাই এনেকুৱা ভাল হৈছে যে ৰত্নাকৰ চাব তাৰমানে
আচলতে আমি শিল্পীসকলে মৰম বিচাৰি পাওঁ আজি সমাজখনৰ প্ৰতি নহ'লেনো অভিনয় ভাল পোৱা মানুহ অভিনয় কৰি ভাল পাওঁ নহ'লেনো মোৰ দেউতা ঢুকোৱাৰ দিনা দেউতাক সেইদিনাই চিন্তা উঠাই মই থিয়েটাৰ কৰিব গৈছিলোঁ কিহৰ কাৰণে অভিনয় ভাল পোৱা মানুহ এটা অভিনয় ভাল পোৱা বৰষা এজন তোমালোকৰ কাৰণে আজি মই জটিল কৰা হৈছোঁ আৰু মোক অভিনয় তোমালোকে ভাল পোৱা গতিকে মই জটিল কৰা হ'ব কাহানি নোৱাৰিলোঁ প্ৰথম কথা আমি এতিয়া ৰত্নাকৰ 3 তাৰিখে ৰিলিজ হ'ব সকলোৱে যেনেকৈ ইয়াত ভিৰ দেখিছোঁ তেনেকৈ হলত হ'ব চাগে ন সোণাৰীত চিনেমা হল নাই কিন্তু মই চেষ্টা কৰিম সোণাৰীত এটা চিনেমা হল এতিয়া 11 তাৰিখ হাতত সময় কম সোণাৰীত চিনেমা হল এটা হওক যিহেতু বহুত ল'ৰা ছোৱালী দেখিছোঁ যে চিনেমা চোৱাৰ আগ্ৰহ এতিয়া জুবিন গাৰ্গৰ কাঞ্চনজংঘা খুব সুন্দৰভাৱে চলিছে তাৰপিছত ৰীমা দাসৰ বুলবুল কেন সিং তাৰপিছত আহি আছে 11 অক্টোবৰ আমি অসমীয়া ছবি চোৱাৰ অভ্যাস কৰিব লাগে তোমালোকৰ ওপৰত ভৱিষ্যত নিৰ্ভৰ কৰিছে আমাৰ চলচ্চিত্ৰ উদ্যোগ মই দীঘলীয়া নকৰিম ডাইলগটো মাৰ আৰু প্ৰগ্ৰেম আছে মই চিনাকি কৰা এৰিছোঁ সকলোকে এয়া মোৰ পত্নী মোৰ সপোনটোক সহায় কৰিছে নিমিয়ে নৱনীতা প্ৰতিযোগিতা হিচাপে আছে অৱকাশটো জানে yours and my lady rappers singer আৰু পদ্ম ভিলেই এইটো লোকেল শিৱসাগৰ ছোৱালীবিলাকে চিঞৰি লাভ নাই তাৰ গাৰ্লফ্ৰেণ্ড আছে বেলেগ কৰি গৈছে আৰু তাক লাগি সন্তাপ হৈ গৈছে তাৰ বোলে ৰাতি কি শুব নোৱাৰে মোবাইলত বোলে এনিটাইম হোৱাটছআপত শেষত মই এটা কথাই কওঁ যে আগতে আমি যেতিয়া হিয়া দিয়া নিয়া নায়ক কন্যাদান বিধাতা বৰষাই যেনেকৈ মাঘৰ মামনি বিয়া যৌৱনে আমনি কৰে আমি বিখ্যাত ছবিত মই বৰষাই অভিনয় কৰিছিলোঁ পদ্মই কৰিছিলোঁ তেতিয়াতো আমি এনেকৈ আহিবলগীয়া হোৱা নাছিল এতিয়া আহিছোঁ কিয় সময় সলনি হৈছে আমি যাব লাগিব তোমালোকক অসমীয়া ছবিৰ বিষয়ে ক'ব লাগিব মোৰ অভিনেতা হিচাপে মোৰ প্ৰতিষ্ঠা হ'বলৈ একো নাই ভগৱানে মোক বহুত দিছে তাতে মই সুখী মই আহিছোঁ কিয় যে আমি কষ্ট কৰি এখন ছবি বনাইছোঁ এখন ক'বলৈ আহিছোঁ য'ত অসমৰ বিখ্যাত মানুহ বম্বেত কাম কৰি আছে এটা চাউণ্ডৰ ক্ষেত্ৰত তোমালোকে বাহুবলী চাইছানে বাহুবলীৰ চাউণ্ড ডিজাইনাৰ কোন আছিল মোক কোৱাচোন আমাৰ অসমৰে দেৱজিৎ চাংমা তেওঁ এইখনত কাম কৰিছে ৰত্নাকৰত সেই আমি গৌৰৱ কৰিব লাগে দেৱজিৎ চাংমাৰ নিচিনা ইণ্ডিয়াৰ টপ মোষ্ট চাউণ্ড ডিজাইনাৰ তেওঁ অসমীয়া ছবি কাম কৰিছে কিন্তু এইখন ছবিত তেওঁ কাম কৰাৰ সুবিধা পাইছে নিজৰ হাতৰ যাদু দেখুৱাবলৈ সুবিধা পাইছে চাউণ্ডটো মই ভাবোঁ বাহুবলী চিনেমাৰ লেভেলৰে চাউণ্ড তেওঁ কৰিছে আৰু মিউজিকৰ ক্ষেত্ৰত জুবিন আৰু মোৰ এটা কম্বিনেশ্যন সকলোৱে ভাল পায় মই জুবিন গাৰ্গক আজি সোণাৰীৰ ইয়াত উপস্থিত হয় সোণাৰী কলেজ ইয়াত উপস্থিত হৈ মই ধন্যবাদ জনাইছোঁ যিহেতু মোৰ সপোনটোক আগবঢ়াই লৈ গৈছে জুবিন গাৰ্গে নহ'লেনো দুটা বিখ্যাত গান ৰাতি তাৰপিছত এটি কথা কোৱা নাই সেই জুবিন গাৰ্গক মই যেতিয়া আমি তইলৈকে মাতোঁ যে মই চিনেমা এখন কৰিম সি মোক এটা কথাই কৈছিল তই চিনেমাখনত মোক পইচা দিব নালাগে এইখিনি পইচা তই শ্বুটিঙত খৰচ কৰ সি উইদাউট ৰেমুনাৰেশ্যনত মোৰ লগত কাম কৰিছে সেইটো জুবিন গাৰ্গৰ মোৰ মাজত এই সম্পৰ্কটো আছে সুন্দৰ গান দিছে আৰু কি ক'ম আৰু বেছি নকওঁ বৰষাই খুব সুন্দৰ কথা ক'ব তাৰপিছত গান আছে যে ভিক্ষা পূজা নাই কষ্টৰ মূল্যহে বিচাৰিছোঁ মৰমেৰে দিলে সকলো গ্ৰহণ কৰিম আৰু খঙেৰে দিলে নেলুৰ চেপি আমাৰ ভাবিছোঁ প্ৰত্যেকৰে বুকুৰে পুৱাই নিম মৰমৰ কোবাল সাদৰ হ'ব লাগে যদি হ'ম মই আজিৰ যুগৰ নতুন এটা কথা ঠিক দেই মই আৰু বৰষাই ক'ব চাগে পোন প্ৰথমবাৰৰ কাৰণে লাডাখ সেই জেগাত আমি অসমীয়া ছবি শ্বুটিং কৰিছোঁ বহুত কষ্ট
গৈছিলোঁ লাডাখত আমাৰ গোটেই টিম গৈছিল তাত যেতিয়া আমি কষ্ট কৰিছোঁ অসমীয়া ছবিও যে আমি পাৰোঁ আমাৰ যে তেজ গাত লাচিতৰ তেজ আছে সেইটো দেখুৱাই দিলোঁ যে লাডাখত অসমীয়া ছবিৰ শ্বুটিং কৰিছোঁ পোনপ্ৰথমবাৰৰ কাৰণে যিহেতু ডাঙৰ ইউনিট লৈ গ'লোঁ এতিয়া আমি যিহেতু মই এজ এ ছিনিয়ৰ এক্টৰ হিচাপে কিছুমান এই বাটটো দেখুৱালোঁ অসমীয়া ছবি ভাল লাগিছে আমি আৰু আহিম এতিয়া মই বৰ আশাই তোমালোকক ধুনীয়া ধুনীয়া দুটামান কথা কওঁ সোণাৰী যুৱ সমাজ সোণাৰী আঞ্চলিক ছাত্ৰ সন্থা সোণাৰী মহাবিদ্যালয় সোণাৰী বাণিজ্য মহাবিদ্যালয় তথা সোণাৰীবাসী ৰাইজক মোৰ সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছোঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰত্নাকৰক প্ৰচাৰ কৰি ফুৰিছোঁ কিন্তু প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে যে এখন ঠাইত দুখন মহাবিদ্যালয় তথা ছাত্ৰ সন্থা তথা ইয়াৰ স্থানীয় ৰাইজে মিলিত হৈ পেলাই এক অনুষ্ঠান আয়োজন কৰিছে কিয়নো সময় খুব মূল্যৱান গতিকে বিভিন্ন ঠাই ঠাই যোৱাতকৈ একেলগে আহি আপোনালোকৰ যি এই মানসিকতা এই একতাৰ যি মানসিকতা তাক মই প্ৰণিপাত জনাইছোঁ আজি মই এইটো কথাৰ মোৰ বিশ্বাস হ'ল যে এইকাৰণে হয়তো এই চৰাইদেউৰ পৰা এই সোণাৰীৰ পৰা স্বৰ্গদেউ চাউলুং চুকাফাই ৰাজত্ব কৰিছিল কিয়নো এই মানসিকতাখিনি আছে এই একতা এই জাতীয়তাবোধ যে সকলোকে এক কৰি ৰাখিছে বান্ধি ৰাখিছে একেলগে সঁচাকৈ খুব আনন্দিত হৈছোঁ আপ্লুত হৈছোঁ ওলাই আহিছোঁ যতীন দাই কৈছে ময়ো বিভিন্ন ঠাইত কৈছোঁ যে আগতে অসমীয়া ছবি এনেকৈ প্ৰচাৰ কৰিবলগীয়া নহৈছিলে অসমীয়া ৰাইজে কেৱল শুনিছিলে যে এখন ছবি মুক্তি লাভ কৰিছে আৰু শিল দল ভাঙি বাছ লৈ যায় ছবি চাবলৈ এতিয়া সলনি হৈছে হয়তো মানসিকতাৰো এনেকুৱা এটা হৈছে নেকি যে ইমান ব্যস্ততা দৈনন্দিন জীৱন তাতে ইমানবোৰ ছেটেলাইট চেনেল ছবিখন ছমাহৰ পিছত টিভিত দিবই চামেই সেই মানসিকতা ত্যাগ কৰিবলৈ আমি অনুৰোধ কৰিবলৈ ওলাই আহিছোঁ কিয়নো যদি ছবি গৃহলৈ গৈ পেলাই ছবিখন উপভোগ নকৰে তেতিয়াহ'লে এই যে অসমীয়া ছবিৰ যি সোণালী অধ্যায় সি কিন্তু নিমিষতে শেষ হৈ যাব গতিকে ইয়াক জীয়াই ৰাখিব লাগিব অসমীয়া ৰাইজে আৰু তাৰ দায়িত্ব ল'ব লাগিব কোনে এইখিনিতে জয় যুৱ শক্তি থেংক ইউ মই দীঘলীয়া নকৰোঁ মই এটা সংলাপ কওঁ প্ৰেমৰ সংলাপ ইয়াতে ছবিখনৰে সংলাপ মই শিক্ষাগুৰু সকলোলৈ ইয়াতে উপস্থিত দুয়োখন মহাবিদ্যালয়ৰ মোৰ সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছোঁ দুয়োজন অধ্যক্ষ প্ৰিন্সিপাল ডাঙৰীয়াক মই সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰি ক্ষমা বিচাৰিছোঁ উপায় নাই ছবিত প্ৰেমৰ কথা আছে গতিকে প্ৰেমৰ নায়ক নায়িকাৰ মাজত চূড়ান্ত অভিমান অলপ মানে কাজিয়া লাগিছে এতিয়া ছোৱালীবিলাকতো অভিমানী গতিকে নায়ক মিঠাই আনিছে এতিয়া মোৰ নায়িকাৰ খাবলৈও মন গৈছে কিন্তু কি কৰিব এতিয়া লাহেকে কয় আৰু মিঠাইটো চাগে টেষ্টিয়ে হ'ব কোনোবাই খুৱাই দিলে খাই দিব পাৰিম এতিয়া মিঠাইটো নায়কে নায়িকাক খুৱাই দিলে নে নাই কি হ'ল কি নহ'ল জানিবলৈ চাব লাগিব নৱনীতা শৰ্মা প্ৰযোজিকা তথা সুকণ্ঠী গায়িকা সেই প্ৰতিভাটো ছুপাৰষ্টাৰ যতীন বৰাক আৰু আগুৱাই নিবলৈ যতীন বৰাৰ মেৰুদণ্ড হিচাপে পিছত থিয় হৈ থাকিবলৈ এই নাৰী যে ত্যাগৰ এক প্ৰতিচ্ছবি নৱনীতা শৰ্মাই সেইখিনি কৰি আজি যতীন বৰাকো শলাগ ল'ব লাগিব যে তেওঁ লগে লগে পত্নীক লৈ ফুৰিছে সেই প্ৰতিভাৰ লগতে প্ৰকাশ হ'বলৈ দিছে সঁচাকৈ দম্পতী হাললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এনেকৈ এই জনমতো থাকক 7টা জনমত এনে বিচাৰোঁ নে 7টা জনমত 7টা জনমত এনেকৈ থাকক মই নৱনীতা শৰ্মা আৰু মানসক ৰাতি ৰাতি গীতটো পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ বৰষা প্ৰথমে
প্ৰথমে সোণাৰী মহাবিদ্যালয়, সোণাৰী বাণিজ্য মহাবিদ্যালয় তথা চৰাইদেউ যুৱ সমাজৰ সকলোলৈকে সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আচলতে মই খুব আৱেগিক হৈ পৰিছোঁ আজি ইয়ালৈ আহি। যিটো বস্তু প্ৰচাৰৰ প্ৰথম দিনাৰ পৰাই মই প্ৰযোজিকা হিচাপে বিচাৰি আছিলোঁ সমগ্ৰ অসমত, যাতে আমি এটা জেগাত 2-3খন কলেজ একেলগে প্ৰমোশ্যন কৰিব পাৰোঁ, তেতিয়া আমাৰো সময়টো বাচে আৰু প্ৰমোশ্যনটো ভালকৈ কৰিব পৰা যায়। নহ'লে একে জেগাতে 2-3খন কলেজ হ'লে আমি কম সময়ৰ বাবে প্ৰচাৰৰ কাৰণে ৰাখিব লগা হয়, কাৰণ চাউণ্ডখিনি যাব, আকৌ গৈ তাত চেক কৰিব, খুলিব, এইবিলাক যিটো কিন্তু বিচাৰিছিলোঁ আৰম্ভণিৰ পৰা, সেইটো আজি সোণাৰীতহে সম্ভৱ হৈছে। তাৰ বাবে সমগ্ৰ সোণাৰীবাসী ৰাইজৰ ওচৰত, চৰাইদেউ জিলাৰ সকলোৰে ওচৰত মই দেৱী প্ৰডাকশ্যনৰ প্ৰযোজিকা হিচাপে চিৰকৃতজ্ঞ হৈ ৰ'ম। সদায় মনত থাকিব চৰাইদেউবাসীয়ে কৰা এই মৰম, আৰু আশা কৰিছোঁ 11 অক্টোবৰত এইদৰে মৰম দেখিবলৈ পাম চিনেমা হলবিলাকত। ধন্যবাদ মানস সাহা। আমি ৰাতি ট্ৰেকটো গাওঁ। ধন্যবাদ। এই গানটোৰ শ্বুটিঙৰ সময় মই একদম জেকেট পিন্ধি থাকোঁ, বহুত বৰফে একদম শাৰী পিন্ধিছে, ঠাণ্ডা অৱস্থাটো ক'ব পাৰোঁ। হিন্দী ছবিটো যেনেকুৱা হয়, একদম হিৰোয়ে একদম জেকেট পিন্ধি পুৰা ভাৱ দি থাকে, আৰু হিৰোইনে ভিতৰত কপলি যদিও এটা হাঁহি নাৰীৰ ওপৰত এই অত্যাচাৰ বা যি হওক ধুনীয়াকৈ ওলাবলৈ আচলতে ছোৱালীবিলাক ধুনীয়া
জচুৱা নাই কিন্তু এতিয়া মৰম লগা ভাইটি মানে মোৰ তোমালোকৰ ভাইটি নহয় মানসে এতিয়া সম্বোধন কৰিব থেংক ইউ টাইটেল ট্ৰেক Thank you. থেংক ইউ মৰমৰ কাৰণে ৰত্নাকৰৰ পৰা বাল্মীকি খুজিছিল আৰু আজি মৰমৰ কাৰণে আকৌ বাল্মীকিৰ পৰা ৰত্নাকৰ খুব ভাল লাগিছে আমি সোণাৰীত আছো আজি আৰু আবেগিক হৈ পৰিছো সাংঘাতিক মৰম সাংঘাতিক ভাৱ মই ভাল লাগিছে বহুত ভাল লাগিছে